আমি বেডবোৰ কেনেকৈ ক্লিন কৰোঁ আপোনালোকক দেখাইছোঁ। এইবোৰ মই এতিয়া ক্লিন কৰিম বাৰু এইবোৰ। আৰু এইবোৰ ফটো মাৰিবলগীয়া হয় যাতে আমি যেতিয়া তাত আমি কাষ্টমাৰৰ ছাৰ্ভিচত যেতিয়া আমি লাগোঁ তেতিয়া মানে এইটো গোটেই সোপা মানে ফটো মাৰিবলগীয়া হয়। গোটেই সোপা মানে এনেকুৱা নহয়, মানে এইডোখৰত এইটো হৈছে ডিফিউজাৰ। ইয়াতে পানী ৰাখি কেনে ইয়াৰ স্মক উঠে আৰু মানে আৰু ইয়াত মিউজিকো বজে বাৰু, এইটো ইউজ কৰোঁ আমি। আৰু এইটো হৈছে ইয়াত অইল গৰম কৰি কিনে ইয়াত মানে কিবা ঢালি কিনে ইউজ কৰোঁ। এইটো হৈছে বাউল, উডেন বাউল। আৰু ইয়াত এই কেণ্ডেল আছে, এই কেণ্ডেলটো মই ক্লিন কৰিম বাৰু এতিয়া। ইয়াত মানে জুইটো লগাই কিনে এনেকুৱা কৰি দিব লাগে। ইয়াত মানে তেল ঢালি কেনে, মানে তেলটো হৈছে এনেকুৱা বটল মানে ঢালি কেনে ইয়াত। তাৰপিছত ইয়াত ঢাকনি আছে, এই ঢাকনিটো মানে ইয়াত কৰি দিলে হ'ল। তাৰপিছত এইটো গৰম হৈ থাকিব আৰু তেতিয়ালৈকে মই বেডবিলাক ছেট আপ কৰোঁ। গোটেই আমাৰ বেডশ্বীটবোৰ বা আণ্ডাৰৱেয়াৰে হওক, গোটেই সোপা মানে এটা পেকেটত থাকে, এনেকুৱা পেকেটত গোটেই সোপা ইয়াতে থাকে। চব ইয়াৰ পৰাই আমি ওলাই কিনে তাৰপিছত আনবক্স কৰি কিনে মানে এইটো ফাৰি কিনে মানে গোটেই ইয়াত বিছাব লাগে আৰু পূৰা এটা বেডশ্বীট থাকে। তাৰপিছত ইয়াত এটা গাৰু থাকিব, সেই গাৰুটো বাৰু ক'ত আছে মই দেখাই আছোঁ আপোনালোকক প্ৰপাৰলি। সেই গাৰুটো মানে ইয়াত দিবলগীয়া হয়। এইটো হৈছে গাৰু। আৰু ইয়াত এটা ষ্টিক আছে বাৰু, সেই ষ্টিকটো লগাবলগীয়া হয়। সেই ষ্টিকটো লগাই কিনে তাত এইটো মানে লগাই দিব লাগে। আৰু তাৰপিছত বাকীবোৰ এইটো টাইমাৰ থাকিব আমাৰ, কেনেকুৱা টাইমটো কিমান 1 আৱাৰ হ'লে ইয়াত 1 আৱাৰ আমি ছেট কৰিব পাৰোঁ। সেই ছেটিঙৰ হিচাপত আমি টাইমাৰ হিচাপত আমি মিলাই কিনে মাছাজটো কৰোঁ আৰু সেইটোৰ ভিতৰতে। তাৰপিছত এইটো হৈছে ভৰিত মাছাজৰ কাৰণে। এইটো আমি ফিটত এপ্লাই কৰোঁ আৰু এনেকুৱা, কাৰণ এইটো কিবা চোকা বস্তু আছে যে, চোকা মানে জোঙা বস্তু মানে আপোনাৰ ভৰি তলাত মানে এইটো যদি মাছাজ কৰি দিওঁ খুব ভাল লাগে কি আৰু বাকী এইটো হৈছে হেয়াৰ অইল মাছাজ কৰিবলৈ। আমি লাইটাৰ সদায় কেৰি কৰিব লাগে, কাৰণ কেলে মেছ যদি কেৰি কৰোঁ আমি মাচিছৰ কিবা গোন্ধটো যেতিয়া নুমাব মানে মাচিছৰ গোন্ধটো অকণমান বেলেগ টাইপৰ আহে, একদম গোন্ধটো খুব বেয়া লাগে, হয় নে নহয়? তো সেইকাৰণে আমি লাইটাৰ আমি কেৰি কৰোঁ তাত মানে এই কেণ্ডেলটো জ্বলাবলৈ কাৰণে। বাকী সেয়াই আৰু বেগটো বাৰু ফল্ডিং কৰি কিনে আমি ইয়াত এইটো কিবা ট্ৰলি বেগটোত আছে, আমি ইয়াত লগাই লৈ যাব লাগে। বাকী এতিয়া মই ক্লিন কৰিবলৈ কাৰণে গোটেই সোপা ওলাইছোঁ, কাৰণ অনাবৰতে মানে আমাৰ ছাৰ্ভিচ নাথাকে। দিনতো যদি পাঁচটা যদি মাৰি দিয়ে তথাপিও আপোনাৰ গেপ থাকিব 1 ঘণ্টা বা 1.5 ঘণ্টা আপোনালোকৰ টাইম পায়ে এটা অৰ্ডাৰত, বা খুব কম হ'লেও 45 মিনিট থাকে। কিন্তু 45 মিনিটতকৈ বেছি থাকে। এইটো 45 মিনিটটো কেনেকুৱা হয়, কেতিয়াবা বাই চান্সলি আহি যায় সেনেকুৱা টাইপৰ। আৰু এনেই মানে নৰ্মেলি হ'লে মানে গোটেই 1.5 ঘণ্টামান আমি টাইম পাওঁ। তো ঘৰত আহি কেনে এনেকুৱা আমি ক্লিন কৰোঁ আৰু এইবোৰ। তাই কিবা ক্লিন কৰি আছে, টেবুলটো ক্লিন কৰি আছে। তাকে আৰু আপোনালোকক দেখালোঁ। আপোনালোকে সুধি থাকে ন, সেইকাৰণে কেনেকুৱা ধৰণৰ কি কৰে হয়। তো এইটোৱে আৰু আমাৰ কৰিবলগীয়া হয়, আমাৰ নিজৰ কামটো এনেকৈ আহি কেনে কৰোঁ আৰু ঘৰত কেনে কি আৰু। সকলোকে ধন্যবাদ। জয় আই অসম। আৰু মই লাহে লাহেকৈ মানে এনেকুৱা ভিডিঅ' ঢালিবলৈ ধৰিছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু